নমস্কাৰ যাচিছোঁ ৰাইজসকল। মই জয়সাদ নাৰ্জাৰী শিখনাজাৰ মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটি লিমিটেড NGOৰ মই ছেক্ৰেটাৰী হয়। মোৰ নাম জয়সাদ নাৰ্জাৰী। একচুৱেলি আমি এজ এ নেশ্যনেল পাৰ্ক হোৱাৰ লগে লগে আমি NGO হিচাপে ফৰেষ্টৰ গাইডলাইনত বহুত কাম কৰি আহিলোঁ। ইলিগেল যিকেইটা নেশ্যনেল পাৰ্কৰ ভিতৰত কাঠ কাটা বা মাছ মাৰা ইলিগেল বা হাণ্টিং কৰা এইবিলাক বহুত আমাৰ ডিপাৰ্টমেণ্টৰ লগত থাকি বহুত ইলিগেল মানুহ বহুত ধৰি কিনিও আমি জেলত পঠাই দিছোঁ। বহুতে মানে ইলিগেল কাম কৰি আছে, এইবিলাকো আমি জাষ্টিফাই কৰি মানে বহুতক ধৰি আমি জেলত পঠাই দিছোঁ। কিন্তু কথা হ'ল সেইদিনা আসাম টক্স ডিজিটেলে আমাক মোৰ নাম লৈ মানে এডিট ফটো লৈ যিবিলাক আমি কাঠ ধৰি আনিছোঁ ৰেঞ্চত জমা দিছোঁ, এইবিলাক মানে আমাক বদনাম কৰিছে জয়সাদ নাৰ্জাৰী যে ইলিগেল কাম কৰি আছে। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত বহুত ইলিগেল মানে এনেকুৱা NGO নাম লৈ জংঘলৰ ভিতৰত নেশ্যনেল পাৰ্কৰ ভিতৰত কাঠ কাটি বিক্ৰী কৰি আছে বুলি আমাক বদনাম কৰিছে। মোৰ নাম লৈ জয়সাদ নাৰ্জাৰী এনেকুৱা ইলিগেল কাম কৰি আছে NGOৰ নাম লৈ। কিন্তু আমি সেইটো নহয়। একচুৱেলি ক'ব গ'লে আমি NGO হিচাপে ফৰেষ্টৰ গাইডলাইনত হাইকমাণ্ডে যিটো ডিৰেকশ্যন দিয়ে, NGO হিচাপে আমি ফৰেষ্টৰ ষ্টাফক লৈ যেনেকুৱা আমি ৰয়মনা নেশ্যনেল পাৰ্কৰ ভিতৰতে সেইদিনা 22-23 তাৰিখ মানত আমি বহুতে ইলিগেল কাঠ ধৰিব পাইছোঁ। সেইটো আমি ধৰি কিনি উল্টাপানী ৰেঞ্চৰ আঠিয়াবাৰী ষ্টাফ লৈ SSBক লৈ আমি জিমা দিছোঁ ৰেঞ্চত। তাৰ আগতেও আমি 8, 9, 10 নম্বৰত সেইটো যিমানখিনি ইলিগেল কাঠ ধৰিছোঁ এইবিলাক আমি জাৰবাৰী ৰেঞ্চৰ আণ্ডাৰত ধৰি কিনি চিজ কৰি জিমা দিছোঁ। কিন্তু কথাটো হ'ল আমি NGO হিচাপে ইলিগেল কাম নকৰে, ফৰেষ্টৰ গাইডলাইন হিচাপেহে আমি যিটো ইলিগেল সেইটো ধৰি কিনিহে আমি ৰেঞ্চত বা যিকোনো ৰেঞ্চত এজ এ NGO হিচাপে যিকোনো ৰেঞ্চত আমি ইলিগেল কাঠবিলাক ধৰি জিমা দি আছোঁ। সেইদিনাও যোৱা 10 দিনমান আগতে ইলিগেল যিটো ইনক্ল'জাৰ যে 7 নম্বৰ সেইফালে ফুলবাৰী ছাইডত ইলিগেল মানে বাহিৰৰ পৰা আহি জংঘল কাটি আছিলে নতুন মাটি কৰাৰ কাৰণে, কিন্তু এইবিলাকো আমি মানে ধৰি কিনি জেলত দিছোঁ। কিন্তু কথাটো হ'ল আসাম ডিজিটেল টক্স যিটো আসাম টক্স ডিজিটেল এইটো মোৰ নাম লৈ মানে এডিট ফটো কাৰোবাৰ পৰা মেনেজ কৰি সেইটো ৰাজনীতিক ষড়যন্ত্ৰ আমাক বদনাম কৰিবলৈ আমাৰ শিখনাজাৰ মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটি লিমিটেড NGOটো বদনাম কৰিবৰ কাৰণে মানে ভাইৰেল কৰি মানে নিউজত আমাক অপমান কৰিছে। সেইটো আমি বেয়া পাইছোঁ। এনেকুৱা কৰিব নালাগে। আমি যদি বেয়া কাম কৰিছে ডিপাৰ্টমেণ্টে আমাক জাষ্টিফাই কৰিব। চলি আছে এইবিলাকো আমি জাষ্টিফাই কৰি বহুত আমাৰ খেম আছে NGOৰ 8 নম্বৰ 10 নম্বৰ উল্টাপানী সৰলপাট তাতে আমাৰ NGO কেইটা বহুত মানে ফৰেষ্টত যিবিলাক এজ এ নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ যিবিলাক প্ৰটেকশ্যন কৰি আছোঁ ইলিগেলবিলাক। গাড়ী ভাঙাইছে আৰু ঘৰটো ভাঙাইছে, মানুহক যেনে তেনে মাৰিছে। এইটো অতি দুখ লগাজনক। কাৰণ কিয় মানুহ হৈ অলপ ভালকৈ সুধিব লাগিছিলে কি হৈছে কি হোৱা নাই ঘটনাবিলাক। সিহঁতেতো একো সোধা নাই। কাৰণ কিয় আমি তাত NGO মানে আমি ফৰেষ্টৰ যিখিনি কাঠ সেইবিলাকহে আমি ধৰোঁ। আমিতো তাত কাটিব যোৱা নাই NGO হিচাপে। আমি কাঠটো ধৰি পেলাই আমাৰ ফৰেষ্ট অফিচক আমি চমজাই দিছোঁ। তাৰপিছত মাছটো সিহঁতে মাছ কি কৰে মানে এটা বান্ধ বনাই পেলাই মানে সেইটো 4 বাল্টিং 5 বাল্টিং 6 বাল্টিং এনেকুৱাকৈ ধৰে। মানে সেইটো অতি বহুত বেয়া কথা। কাৰণ মাছটো জংঘলত হয় আৰু মাছ মাৰা আৰু জংঘলৰ জীৱ জন্তু হত্যা কৰা একে নিচিনা হৈ যায়। সেইকাৰণে আমি সেইটো বাধা দিছিলোঁ। সেইটো মানে সিহঁতে মানে আমাৰ NGOক সিহঁতে বেয়া নজৰ লৈ আছিলে। তাৰপিছত লাষ্ট টাইমত সিহঁতে আহি একো নুসুধাকৈ নুপুছাকৈ মানে সিহঁতে মাৰপিট কৰিছে। আৰু আমাৰ ছেক্ৰেটাৰী জয়সাদ ছাৰকো সিহঁতে জয়সাদ গুণ্ডা সেইবিলাক কৈছে। কাৰণ সেইটো সিহঁতৰ পাৰ্চনেল কিবা আছে নেকি সেইটো আমি গম নাপাওঁ। মানে
এটা মানুহক গুণ্ডা বুলি কিয় ক'ব লাগে? গুণ্ডাটো ক'ব নালাগে না, এটাতো ভালকৈ কথা পাতিব পাৰে, ক'ব লাগে। হিচাপে কাৰোবাক কাটিব দিয়া, আমি কাঠ কাটা সেইবিলাক নকৰোঁ। আমি NGO হিচাপে কাঠ কাটা, জংঘলত হান্তাৰ কৰা সেইবিলাক আমি নিন্দাহে কৰোঁ। সেইটো কৰিব নালাগে। জংঘল বচাওক, জংঘল বচালেহে আমি সুৰক্ষিত থাকে।